অভাৰ চাইজত লাগিছিলে অকণমান ইয়াতকে একদম Hello everyone and welcome back to my YouTube channel অন্যতা নতুন ব্লগৰ হৈতে মোৰ YouTube চেনেললে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো সব সকলে আজি ব্লগটো চাই ভাল পাব আৰু এইগিদিন মানে বৰ ৰেগুলাৰ ব্লগছ আপলোড কৰিবলৈ সময় মই একদম পোৱা নাই পৰীক্ষা চলি আছে তো সেই কাৰণে আসলতে সময়বিলাক পোৱা নাই মন পঢ়িবলগীয়া হয় যে সানডে তো সানডে ভাবিলো এটা সৰু টিকলা মিকলাকে ব্লগটা বনাই দিও আৰু ৰেডি হৈ মানে উলাই মিলি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া 9টা মান বাজিব হ'ল আৰু দেবৰে মানে শিৱসাগৰ টাউনত এখন বহুত ডাঙৰ মেলা বহে বহুত ডাঙৰ মানে বহুত ডাঙৰ নহয় মানে কথাটো এনেকুৱা ধৰণৰ তো মেলাখন মানে প্ৰতিটো দেওবাৰে বহে আৰু কিবা ভুটিয়া টাইপৰ হয় তাত মানে এতিয়া ঠাণ্ডা দিন যে পুৰা গৰম কাপোৰ ঢেকিবি ওলাই বহুত বস্তু ওলাই বিশ্বাস কৰক সব বস্তু 100 টকা 200 টকাৰ পৰা ষ্টাৰ্টিং হয় শ্বপিং কৰিব সবে তো বল ইফালে পুৰা ৰ'দৰ মাজত মই পুৰা ৰ'দ দি আছে চুৱেটাৰটো পিন্ধি ল'লে এনেকুৱা গৰম উঠিছে নহয় কি হ'ব আৰু যাওঁ আৰু এইফালে মামীয়ে পুৰা কাপোৰ ধুই আছে ভিতৰত পুৰা পোৱালে কান্দি আছে হয়নে আমি জীৱন একদম মামী হয়নে কেলে যে বিয়া হৈছিলোঁ বুলি হয়নে মামী পুৰা জকা চকা ওলাই গৈছে নিবলৈ আহি গ'ল আমাৰ ড্ৰাইভাৰ এখন নতুন স্কুটিৰ লগত আমাৰ স্কুটিখনৰ মানে হৰণ চৰণ নহ'লেও কথাটো কৈ দিয়ে কেছটো কৈ দিয়ে আমাৰ তোমাৰ স্কুটিখনৰ কিবা এটা কৈ দিয়া বহুত ভাল তোমাক হেৰি নিচিনা লাগিছে চন্দলৈ যাব লোৱা নিচিনা লাগিছে উঠাব বোলো উঠো আকৌ মোৰ মানে আজি হেলমেটটো নাই মানে মামাহঁতৰ ঘৰলৈ গ'ল পোৱালি এটা পিন্ধি গ'ল আৰু ভণ্টি টিকলি এটা পিন্ধি গ'ল তো মোৰ হেলমেটে নাছিলে জেঠাইহঁতৰ ঘৰত পুৰা সৰিয়হৰ বাৰী চাওক কি ধুনীয়া লাগিব ন আমি কভাৰ বনাম দে তেনেকৈ চ' এইফালে পাই গ'লোহি আমি মাৰ্কেট পুৰা দেখিছেনে দম কাপোৰ উলিয়াই থৈছে দম কাপোৰ এইফালে পাই গ'লোহি মাৰ্কেট মানে কি আৰু এনেকুৱা এইবিলাক ভুটীয়া চব কাপোৰবোৰ এনেকৈ উলিয়াই থৈছে ইয়াতে এইফালেও পুৰা কাপোৰ উলিয়াই থাকে খালি ফলা লাগে কলা আছে তো কলা কোন কলা তো এই সাইড মই দেখিছিলোঁ ধুনীয়া লাগিব ব্লেকত নালাগে তো মোৰ ভাল লাগিছে এইটো শুনিছা নাই তো মোৰ ভাল লাগিছে ল'বি নি এইটো কেনেকৈ এইটো ঘোৰা নে বেছি কম উঠিব পিন্ধিলোঁ এটা ফলা এটা দেখোন মানে চাদৰ মেখেলা লগত পিন্ধিব পৰা এটা লাগিছে ফলাটো কেনেকৈ পিন্ধে এনেকৈ পিন্ধে তেনেকৈ পিন্ধে নিপিন্ধো ফলা এটা দেখক ফলা এটা লাগে মোৰ বৰ ওৰে ধৰে এনেকুৱা থাকে ফলা আমি দেখিছোঁ মানে নাই আৰু এইফালে চব সেইবোৰ কৰাবিলাক চব মানে একদম কি কমটি প্ৰাইচত পায় মানে কমটি প্ৰাইচ কিন দিবি কিন দিয়াটো মোক খাই মানে এইবোৰ কেনেকৈ ন দাদা এইবোৰ 200 ধুনীয়া চাই দে না চেনেল খুলি চাবলৈ পাহৰি লৈছা
অভাৰ চাইজত লাগিছিলে অকণমান ইয়াতকৈ নাই ইয়াতকৈ অকণ ডাঙৰ লাগিছিলে ওলমি নহয় ইমান নধৰাকৈ এইটো ধুনীয়া মোৰটো বেছি ধুনীয়া এতিয়া কিনে না চেন মাৰিব নালাগে নহয় হৈছে এইবোৰ চব এভৰিথিং ইজ আণ্ডাৰ 200 টকীয়া 200 ন আমাৰ 200ত কিনি ল'লে আৰু এটা মজা আছে কৰিলোঁ কিবা কিবি সৰু সুৰা বস্তু মানে ভণ্টি কিনিলে মই তেনেকৈ একো কিনা নাই মই মানে 2 দিনমান আগত আহিছিলোঁ যে তেতিয়া কিনিলোঁ আজি ভণ্টিয়ে কিনিলে তো আকৌ এতিয়া গৈ আছোঁ ঘৰলৈ আজি মানে এফালে ফুৰিবলৈ যাম বহুত ধুনীয়া জেগা কিনিলে ফুৰিবলৈ যাম অকলেতো নাযাওঁ আপোনালোকক লগত লৈ যাব লাগিবই তো লগত আপোনালোককো লৈ যাম আহি পালোহি ঘৰ আৰু এতিয়া পুতুককৈ কিবা এটা খাই লওঁ খাই পেলাই লৈ পিনে আকৌ যাম আৰু আমি দুজনী নহয় আৰু এজনী যাব ইয়েতো এখন স্কুটিত মানে দুজনীহে যাব পাৰি আমি আজি 3জনী যাম মানে গাঁৱৰ মাজৰ ৰাস্তা যে ইমান ট্ৰাফিকৰ প্ৰব্লেম নাই সেইকাৰণে তো তাৰ আগতে কিবা অকণমান খাই লওঁ ভোক লাগিছে বহুত বেছি মানে 11টা অলৰেডি বাজিলে আৰু তালৈকে যাওঁতেও অলপ সময় লাগিব মই সদায় লেট কৰোঁ মানে কিন্তু ক'ম আৰু আজিতো মোৰ দিনটো শ্বেয়াৰ কৰি আপোনালোকক সকলোৱে চাব শেষলৈকে তেওঁ বোলো মই আকৌ ৰেডি হৈ ল'লোঁ যাবৰ কাৰণে ইমান মানে দেৰি হৈ গৈছে নহয় বাই বাই তো ভণ্টি আৰু মই দুজনী যাওঁ আৰু এইফালে এজনী ৰখি আছে তাই ইমানেই মোক ফোন কৰি আছে তাই চাগে মাথা একদম বেয়া হৈ গৈছে সেই আগবেলাই যাম বুলি কওঁতে মানে পিছবেলাই হৈ গ'ল তো যাওঁ দুইজনী কিবা ক'বা আমাৰ পাৰ্টনাৰ আহি গ'ল বাৰ্বি দুটা মাতি থাকিলে তাৰপিছত মানে আমাৰ মানে ঘৰৰ পৰা ওলাই অহা দেৰি হৈ গ'ল ন তো আমি 3জনী একেলগে এতিয়া গৈ আছোঁ ক'লে ঘৰলৈ গৈছোঁ 3জনী একেলগে এইফালে হেলমেট চেলমেট নাই মোৰ নাই এও নাই লাইচেঞ্চটো নাই বাইচান্স যদি মাজত মানে গাঁৱৰ ৰাস্তাত আহিছোঁ বাইচান্স যদি পুলিচে ধৰে মানে গ'লোঁ আৰু আমি পৰিলে চেচ তো আহি এইটো এটা কি পালোহি মথাউৰি এটা পাইছোঁহি মথাউৰি উঠি আহিছোঁ আৰু এইফালে এইখন চাওক দিচাং নদীৰ কাষে এইটো মানে হেৰি হ'ল আকৌ গৰাখহনীয়া হয় যে মানে পুহি গৈ থাকে ন এইবোৰ হেৰি দি থোৱা আছে বান কিবা দিয়ে যে খেতি চেতি কৰি থৈছে ন ৰাস্তাটো ধূলি কিন্তু মানে পৰিৱেশটো ধুনীয়া দেখিবলৈ ন অলপমান বৰষুণ দি থাকিব লাগিছিলে মজা লাগিব এইফালেতো তিনিআলি এইফালে চিধা বেলেগ গাঁৱলৈ যাব পাৰি ক'ত যায় মই নাজানো আৰু এইফালে আমাৰ যাব পাৰি বাখৰ বেঙেনা তো সোমাই যাম ভিতৰলৈ ইয়াতে পৰা মানুহ দেখিছে মানে এতিয়া পিকনিক ছিজন যে মানুহখিনি ফুৰিবলৈ অহা মানুহবোৰে মানে ইয়াতে এবাৰ সোমাই যায় তো আমিও যাম এতিয়া ব'লক সেই জেগাখিনি যিখিনি জেগালৈ আহিবৰ কাৰণে বহুত এক্সাইটেড হৈ আছিলোঁ বহুত দিনৰ পৰা তো পালোহি বাখৰ বেঙেনা চাবলৈ বকথা আৰু মানে ভণ্টিৰ লগৰ দীক্ষিতাহঁতৰ ঘৰলৈ আহিছিলোঁ তাহাঁতৰ ঘৰত সোমাই লগালগ ইয়ালৈ গুচি আহিলোঁ সেইকাৰণে তাহাঁতৰ ঘৰত একো নেদেখুৱালোঁ আৰু গৈ পাই পেলাই ভালকৈ তাহাঁতৰ ঘৰত দেখামগৈ আৰু কি কৰোঁ মানে লগৰবোৰৰ ঘৰত থাকিলেও ইমান বেছি কথা পতা হৈ যায় সেইকাৰণে দেখাবলৈ একো নাথাকেই তো ভাবিলোঁ তাৰ আগতে বোলো ফুৰি আহোঁগৈ তো সেইকাৰণে ডাইৰেক্ট ইয়ালৈ গুচি আহিলোঁ তো ধুনীয়াকৈ ভিতৰলৈ সোমাই যাম আৰু ধুনীয়াকৈ ব্লগ দেখুৱাম সকলোবোৰ তো চাব বহুতেই গম পায় বাখৰ বেঙেনাৰ বিষয়ে মই পিছে গম পাওঁ যদিও আজিলৈকে আহিব পৰা নাছিলোঁ তো ফাইনেলি আজি আহিব পাৰিলোঁ যেতিয়া সকলোবিলাক দেখুৱাম তো সকলো এইফালেদি গৈ ধুনীয়াকৈ চাম এতিয়া কি হ'ল এখন মই ফালে যাম মানে চ' এয়া হৈছে বিস্ময়ক বৃক্ষ বাখৰ বেঙেনা 600 বছৰীয়া পুৰণি আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে ইয়াৰ বয়স কিমান 580 লিখা আছে কিন্তু 2014 চনতে লিখা এতিয়াতো 600 বছৰ প্লাছ হ'ল আৰু ইয়াত বৈজ্ঞানিক নামটো লিখি থোৱা আছে ৰেণ্ডিয়া ইউলিজিনোছা তো ইয়াৰটো বৈজ্ঞানিক নাম আৰু বাকী কথাখিনি ইয়াত লিখি থোৱা আছে আৰু এইজোপাই হৈছে সেই বিখ্যাত বাখৰ বেঙেনা গছজোপা তো ইমান ওচৰতে থাকি আজিলৈকে অহা নাছিলোঁ আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰো নহয় কিন্তু আজি ফাৰ্ষ্ট টাইম আহিছোঁ চ' ইয়াৰ মহত্বটো হৈছে সেই গছজোপা 600 বছৰ পুৰণি হয়
আৰু ইয়াত কিন্তু বেঙেনা নালাগে, ইয়াত বাখৰ লাগে। আৰু বহুত লোকে মানে জনবিশ্বাস এটা আছে ইয়াত মানে কি হয়, ৰাতি বোলে ইয়াত যিখিনি বাখৰ লাগে ন সেইখিনি ৰাতি জিলিকি থাকে বুলি কয়। আজিলৈকে দেখি পোৱা নাই বাৰু, বহুতৰ মুখত শুনিছোঁ। তো নাজানো কিমান দূৰ, যদি পাৰোঁ ইয়াত লাগি থকা বাখৰবিলাক দেখাবলৈও ট্ৰাই কৰিম। কিন্তু এইটো টাইমত ইমান এটা নালাগে বুলি কৈছে, লাগি থাকিবও পাৰে। চ' বাখৰ বেঙেনা জোপাত মানে এতিয়া বাখৰ লাগি আছে, চাব দেই। এইটো সেই ওপৰত যে একদম টিকলাকে আছে বাখৰ বেঙেনা জোপা, এইটো এটা লাগি আছে বাখৰ বেঙেনা। চ' এজোপা নহয় দুজোপা আছে, সেইজোপা ডাঙৰ হয়, এজোপা অলপমান সৰু হয়, এজোপা মেবি তাতকৈ অকণমান কমটি মানে সেইজোপা ডাঙৰ, এইজোপা সৰু, দুজোপা আৰু এটা সৰু পুলিও তাত দেখিবলৈ পাইছোঁ। আৰু মানে বহুতে কোৱা মতে ইয়াত যিকেইটা আছে ইয়াত পুলি চুলি হ'লেও মানে ক'ৰবাত ৰুলে মেলিলেও ইয়াৰ পৰাও আজিলৈকে মানে ডাঙৰ কৰিব পৰা নাই। এইকেইজোপাই আজিয়ে আছে গোটেই মানে বিশ্বত। এইফালে আমাৰ ভণ্টিৰ কালেকশ্যন, আমলখি কালেকশ্যন। ক'ত বাখৰ বেঙেনাৰ স্পেচিয়েল আমলখি। আৰু এইজোপা হৈছে সেই আমলখি গছজোপা, বিখ্যাত গছজোপা। মজা সোৱাদ আছে ন? চ' বাৰ্বি মই বহুত দিনৰ মূৰত এনেকৈ দুজনী একেলগে ওলাই আহিলোঁ। আমি লাষ্ট টাইম ক'লৈ গৈছিলোঁ, মানে ক'লৈ জানে ন, আমাৰ ঘৰত বাৰ্থডে খাবলৈ গৈছিলে। বাৰ্থডে পিছদিনাখন যে ওলাই গৈছিলোঁ, সেয়াই লাষ্ট। তাৰপিছত আজি লগ পাইছোঁ এনেকৈ। বহুত দিন, আগষ্টত লগ পোৱা, 5 মাহ মূৰত আকৌ লগ পাইছোঁ, হয় নাই? 5 মাহ মূৰত তাক আকৌ লগ পাইছোঁ আৰু দুজনী একেলগে আহিলোঁ ফুৰিবলৈ। ভাল লাগিলে হয় নাই? ভাল লাগিলে। ইমান মানে ওচৰতে থাকিলোঁ যে এতিয়া আহিব পাৰিছোঁ। অঁ, এই মই প্ৰথম দেখিছোঁ, আমি যে প্ৰগ্ৰেম কৰিবলৈ যাওঁ তেতিয়া এইফালেদি প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ। তাই মই প্ৰথমতে দেখিছোঁ আঁতৰৰ পৰা, আজি মানে ওচৰৰ পৰা চাবলৈ আহিলোঁ। এইকাৰণে হ'ল আৰু তো সেই দুজনীৰ কাৰণে হ'ল মানে ভণ্টিয়ে এই দীক্ষিতাক লগ পালে ফুলেশ্বৰীত, তো তাইৰ লগত ফ্ৰেণ্ডশ্বিপ হোৱাৰ কাৰণে ইয়ালৈ আহিব পাৰিলোঁ। তাই দুজনীকে ধন্যবাদ সেইকাৰণে ভণ্টিক মই ধন্যবাদ নিদিওঁ। এতিয়া অকল এয়াই নহয় ন, ভণ্টিৰ কাৰণে মই এতিয়া বাৰ্বিহঁতৰ ঘৰলৈও যাবলৈ পাম, যেতিয়াই মন যায় তেতিয়াই যাবলৈ পাৰিম, গম পাইছে? আৰু এইফালে পাই গ'লোহি আমি দীক্ষিতাহঁতৰ ঘৰ। মথাউৰিৰ পৰা সোমাই আহিব লাগে এনেকৈ। গুড নাইট মা। আমি তাৰ পৰা আহিলোঁ, আহি পেলাই চবেই মানে এইখিনি কালেকশ্যন কৰি আহিছোঁ। এইখিনি বস্তু জালজিৰা আৰু বগৰী, চবেই এতিয়া জালজিৰা বগৰী খোৱাত লাগি গৈছে। বাৰ্বিটো ৰাহু খান দিছে শুনিবা। এইটো পেকেট খাই এইটো খাইছোনে? 3 পেকেট খালি নিনকবি দে, তই এনেই বেছি খাওঁ থাক। সেইকাৰণে এই বডিটো এনেকুৱা ষ্টিল বডি হয় ক'বলৈতো শংকৰদেৱে আৰু শংকৰদেৱৰ নিচিনা লাগিছে নে? তোক দেখিবলৈ খোপাই চোপাই শংকৰদেৱৰ নিচিনা লাগিছে। আৰু এইফালে দীক্ষিতাহঁতৰ ঘৰত আহি এয়া দীক্ষিতাহঁতৰ মা, তই বৰমা হাই কৰি দিয়ক। এয়া দীক্ষিতা মা কিবা এটা কৈ দিয়ক, মই ভিডিঅ' চাই নাই। কিবা এটা কৈ দিয়ক। আমি মানে আহিছোঁ ন আপোনাৰ ঘৰলৈ, কেনেকুৱা লাগিছে মানে আপোনাক? ভাল লাগিছে একদম দীক্ষিতা মাক পুৰা একদম ৰঙিলি পঙিলি ৰাংঢালি মানে। আৰু পুৰা বৰমাই ধুনীয়াকৈ এইফালে বনাই দিছে গাহৰি লাই শাক স্পেচিয়েল, এইফালে দালি আৰু এইফালে আমাৰ একদম তই খাৱ নি এইবোৰ? খাওঁ ন, তো খাই লওঁ আৰু চবেই। চ' এতিয়া হেৰিহঁতৰ পৰা যাবলৈ লৈছোঁ, দীক্ষিতাহঁতৰ পৰা। আৰু এইফালে মাক লগ পাই বহুত ভাল লাগিলে, পুৰা ফ্ৰী ফেং মানুহ। তো আমাৰ ঘৰলৈ যাব হয় নাই? আপোনাৰ লগ পাই কেনেকুৱা লাগিল নাজানো, মোৰ লগ পাই খালি বহুত ভাল লাগিলে। ঠিক আছে, আহিবা, আমিও আহিম, তেওঁ যাব। অঁ, তো এখন চেলফি মাৰি ল চবেই।